ইয়াৰে এনচাৰটো দেখাৰ লগে লগে ক'ব পাৰি -5 হ'ব এনচাৰটো। -5 কেনেকৈ হ'ব? যোনে জানে সেইটো ক'ব -5 হ'ব, যোনে নাজানে সি ক'ব ক'ৰ পৰা আহিল, হয়নে নহয়? মইতো ইয়াতে এনচাৰটো কৰাই নাই। তেনেহ'লে তোমালোকে ভালদৰে জানা ইয়াতে এটা ফৰ্মুলা ইউজ হয়। কি ফৰ্মুলা ইউজ হয়? ত্ৰিকোণমিতি চেপ্টাৰ পঢ়োতে চাগে তোমালোকে পাইছিলা। মই ইয়াতে কৰি দিছোঁ। 3টা ফৰ্মুলা আছে, সেই 3টাৰ পৰা আকৌ আমি বনাব পাৰি, হয়নে? আমি যদি লওঁ sin স্কুয়াৰ থিটা প্লাছ cos স্কুয়াৰ থিটা ইকুৱেলছ টু 1, আৰু এটা কি ল'ব পাৰোঁ? cosec স্কুয়াৰ থিটা মাইনাছ cot স্কুয়াৰ থিটা ইকুৱেলছ টু 1, এইটো এটা ফৰ্মুলা। তাৰপিছত আৰু এটা ফৰ্মুলা ইউজ হয়। আৰু এটা ফৰ্মুলা কি ইউজ হয়? sec স্কুয়াৰ থিটা মাইনাছ tan স্কুয়াৰ থিটা ইকুৱেলছ টু 1। তো ইয়াতে আমাৰ কি ফৰ্মুলা ইউজ হৈ আছে চোৱা। ইয়াতে 5টো কেঞ্চেল কৰি দিয়া, 5টো কেঞ্চেল কৰি দিয়া, এইটোক থিটা বুলি ধৰি লোৱা, এইটো থিটা, যিহেতু একে একে মান আছে থিটা। tan স্কুয়াৰ মাইনাছ sec স্কুয়াৰ আছে। আমি এতিয়া কি ইউজ কৰিম? যিহেতু sec স্কুয়াৰ থিটা মাইনাছ tan স্কুয়াৰ থিটা ইকুৱেলছ টু 1 হ'লে আমি এতিয়া কি কৰিম? এটাকে 5 tan স্কুয়াৰ 73 ডিগ্ৰী মাইনাছ 5 sec স্কুয়াৰ 73 ডিগ্ৰী। দিছ ইমপ্লাইজ ইকুৱেলছ টু, আমি এতিয়া নলওঁ, 5টো কমন আনো। 5 কমন আনিলে কি হ'ব? এইটো tan স্কুয়াৰ 73 ডিগ্ৰী মাইনাছ sec স্কুয়াৰ 73 ডিগ্ৰী। আমাৰ এইটো হ'ল, তো ইমপ্লাইজ চিন আহে, ইকুৱেলছ চিন আহিব, ইকুৱেলছ আহিব 5 থাকিলে। ইয়াতে এতিয়া অলপ চেঞ্জ কৰিব লগা আছে। আমাৰ ফৰ্মুলাত কি আছে? sec পজিটিভত আছে আৰু tan নিগেটিভত আছে। আগফালে টেনৰ আগফালেহে নিগেটিভ চিম্বল আছে, হয়নে? আমাৰ ইয়াতে কি আছে? আমাৰ ইয়াতে চেকৰ আগফালে নিগেটিভ আছে। যদি আমি এইটো পজিটিভ কৰিব লাগে, এইটো অট'মেটিকলি ইয়াতে নিগেটিভ চিন দিব লাগিব, হয়নে নহয়? তেতিয়াহ'লে আমি এইটোৱে কৰিম, এতিয়া মাইনাছ ইউজ কৰিম। এতিয়া যিহেতু মাইনাছ ইউজ কৰিম, তেতিয়া চেকটো আগফালে আহিব, sec স্কুয়াৰ 73 ডিগ্ৰী মাইনাছ tan স্কুয়াৰ 73 ডিগ্ৰী। এইটো মাইনাছ চিন আনিলোঁ। যিহেতু এইটো মাইনাছ আনিছিলোঁ, তেনেহ'লে মাইনাছটো ক'ত পাম? 5ৰ আগফালে পাম, হয়নে? 5টো ইমান দূৰত বহি আছে, অলপ ওচৰত বহাই দিওঁ। 5ৰ ওচৰত আমাৰ মাইনাছ আহি যাব। তেনেহ'লে মাইনাছ আহি গ'লে কি হ'ব? -5 আৰু ইয়াতে ইনটু 1 ইকুৱেলছ টু -5। এনচাৰ অপশ্যন কিমান?